এই ব্লগটো একদম ভটিয়াৰ পৰা আৰম্ভ কৰিছোঁ। আমি ভোট দিব গৈছিলোঁ আজি বিটিআৰত ভোট আছিল। তো দেখিছে বহুত লাইন আৰু লাইন নধৰিলে ভোট দিয়া যেন নালাগে। তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক আৰু মোৰ চেনেল যদি নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো অল কৰি দিব। তেতিয়াহ'লে চাই থাকক। এতিয়া আমি ভোট দিব আহি লাইনত থিয় হৈ আছোঁ। আছে আৰু বহুত আগত এইবিলাকত দিয়া হ'লে আমি দিব পাৰিম। দেখাই লৈছোঁ বেক চাইডটো এবাৰ। বহুত ভিৰ হৈ আছে এতিয়া। আশা বাইদেউৰ ডিউটি চেনিটাইজাৰ টেম্পাৰেচাৰ চেক কৰা। হৈ গ'ল আমাৰ ভটিয়া দেখিব এইটো। এতিয়া আমি ঘৰত দিছে ভোট দি আহি মাহীহঁতৰ ঘৰত গৈছিলোঁ। মাহীহঁতৰ ঘৰত আজি মাহীহঁতৰ শাহুমা মৰাৰ কাৰণে এবছৰ হৈছে আজি, তাৰ কাৰণে খোৱা দিছিলে। তো ভোট দি তাতে দুপৰীয়া খোৱা লোৱা কৰি আবেলি ভাগৰ যিখিনি কামখিনি কৰি মই ৱালপেপাৰ আনিছিলোঁ, দুটা ৰল আনিছিলোঁ। তো ৱালপেপাৰবিলাক মই ভাবিলোঁ গডৰেজৰ সন্মুখটোক লগাই দিওঁ, কাৰণ গডৰেজটোৰ কালাৰ 4-5 বছৰ হৈ গ'ল, চেঞ্জ কৰা হোৱা নাই। তো ভাল লগা নাছিল, সেইকাৰণে ভাবিলোঁ মই ৱালপেপাৰ অকণমান লগাই দিওঁ। পিংক কালাৰৰ তাতে কাৰ্টুন আছে, তো লগাই দিলোঁ মই। আৰু নাজানো কি হৈছে, অকল ৱালপেপাৰ লগাবলৈ মন যায় মোৰ, তো লগাই দিলোঁ। আৰু ৱালপেপাৰ লগোৱাৰ কাৰণে কেনেকুৱা লাগিছে শেষত কমেণ্ট কৰি জনাবচোন।